অম্বাৰ দেশত্যাগ নাটভাগে অম্বা চৰিত্ৰত সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। অম্বাময় জ্যেষ্ঠা কন্যা কাহিনীপতি অম্বিকা আৰু অম্বালিকা সহোদৰা ভগিনীবোৰ তিনিও ৰাজকন্যাৰে একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বুলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি আৰু হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু নিষ্ঠুৰ কি নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আহাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণপৰ্ণ ঋষিয়ে কৈ গল কানে কানে মই কেনো অগ্নি কন্যা বিপদে চলি আছে চকুমুখ সকলোতে মোৰ। জানো শব্দবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো মই ঋষি সপোনে সেইদিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ। পিতা নালাগে আয়োজিব বিষ কন্যাৰ বিয়া। পৰিকণ কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব মই বিষ বৰষুণ। বুকুতবোৰ টপ টপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড বহ্নি। তাক নিৰ্বাপিত কৰাৰ কাৰোৰে শক্তি নাই। সেয়েহে পিতা বন্ধ কৰা এই আয়োজন। পিতা বন্ধ কৰা এই আয়োজন। হে মহেশ্বৰ জীৰ্ণ তনুবোৰ জৰ্জৰিত। হে অগ্নি দেৱতা অম্বাৰ সৰ্বদোষ ক্ষমিবা তুমি। চাপ দি তোমাৰ বুকুলৈ এই দেহা ঘটাম দেহান্তৰ। তপকৈ জ্বলি উঠ তোৰ শিখাই গগন ব্যাপী মেৰক ফিৰিঙতি। অম্বা মই চিৰ হিতা চিৰ বৈৰী
ধন্যবাদ। জয় গুৰু শ্ৰীমন্ত শংকৰ জয়।